কাজিৰঙা নেশ্যনেল পাৰ্কলৈ আহিল এটা ভাল খবৰ। IPL চলি থকাৰ মাজতেই আহিল এই ভাল খবৰটো। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পাব IPLৰ পৰা ভালে সংখ্যক টকা। কিন্তু কেনেকৈ জানিবলৈ চাই থাকক ভিডিঅ'টো শেষৰলৈকে। এবাৰ IPL পাতিছে টাটাই আৰু টাটাৰ কেইখনমান গাড়ী যেনেকৈ হেৰিয়াৰ, পাঞ্চ, নেক্সন সেইকেইটাই মডেলৰ কাজিৰঙা এডিশ্যন বুলি কেইটামান মডেল লঞ্চ কৰিছিল আৰু এই তিনিটা মডেলৰ গাড়ী এতিয়া IPLৰ প্লেগ্ৰাউণ্ডত ৰখা হৈছে আৰু যোনকেইজন প্লেয়াৰে ছিক্স মাৰি বল পেলাব পাৰিব সেইকেইখন গাড়ীত প্ৰত্যেক বলত 5 লাখকৈ টকা দিব ৰাষ্ট্ৰীয় উদ্যানক টাটাই। আৰু এই কথা টাটাই ইতিমধ্যে অফিচিয়েলি এনাউন্স কৰিছে আৰু যোন দিনাই বল মাৰি পেলাব পাৰিব সেইকেইখন গাড়ীত তাৰ পাছদিনাখনিয়াই টাটাক ৰাষ্ট্ৰীয় উদ্যানক দি দিব এই টকাখিনি। টাটাৰ এই নিউজটোৱে এতিয়া সকলোকে গৌৰৱান্বিত কৰিছে আৰু এনেবোৰ কাৰণেই টাটাই এতিয়া সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। এনেধৰণৰ নিউজবোৰ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। ধন্যবাদ।